ব্ৰহ্মাদেৱে কৰিছে ব্যাখ্যান শুনি আছে নে ভগৱানে কৌতূহলা পৰম পিতা আপুনি উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ জন্ম দিছে পিছে পৰম পিতা উৰণ বুৰণ গজন ভ্ৰমণৰ শ্ৰেষ্ঠ জীৱ কোন তেতিয়া ব্ৰহ্মাদেৱে কৈছিল যে শ্ৰেষ্ঠ জীৱ হৈছে এই মনুষ্য এই মনুষ্যক মই কিন্তু সতকাই জন্ম নিদিওঁ মই এটা মনুষ্য কেনেকৈ জন্ম দিওঁ জানা দেৱগণে শুনি আছিল ব্ৰহ্মাই কৈছিল বিংশতে লক্ষং স্থাবৰং 20 লক্ষবাৰ মাটি 10 লক্ষং জলজং 10 লক্ষবাৰ পানী 11 লক্ষং পক্ষিণং 11 লক্ষবাৰ পক্ষী পূর্বাশ্য নবলক্ষং 9 লক্ষবাৰ কাছৌ 300 লক্ষং পশুনাংশ 30 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ পশু 70 লক্ষং বান্দৰা 4 লক্ষবাৰ বান্দৰ তত এক মনুষ্যত্বং প্ৰাপ্তং তেতিয়াহে মই এটা জীৱ মনুষ্য কৰি জন্ম দিওঁ পিতৃৰ মুখত হেন তত্ত্ব কথা এই মনুষ্য ভুৱনলৈ আহে নাৰায়ণ ভুৱনত নৈমি ভকাননে আছে গণা হেনকালে নাৰদমুনি কদিলা দৰি ধন
আছে